সোমাইছে নে মই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি গৈ আছিলোঁ আজি বেটাহঁতৰ স্কুল। তো বেটাহঁতৰ স্কুলত অংগনবাড়ী বাইদেউহঁতি কিবা মিটিং পাতিছিলে। তো তাকে আপোনালোকক অলপ দেখুৱাওঁ বুলি ভাবিলোঁ। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এই খিচিৰিটোত কি আছে ইয়াত আমি প্ৰথমতে কি কয় এইটো এই খিচিৰিটোত আমি প্ৰথমতে দিছোঁ এইটো কি নাম কয় সজিনা পাত পাঁচফোৰণটো দিলে বোলে কি পেলুনাশক বোলে পেলুনাশক হয়। তাৰপিছতে সজিনা পাত নৰসিংহৰ পাত লগতে গাজৰ আৰু বিলাহী আৰু আলু ইত্যাদিৰে কি কৰিছোঁ এই খিচিৰিটো কণী ধানেৰে তৈয়াৰ কৰি আহিছোঁ। আৰু এই খিচিৰিটো সৰু ল'ৰা ছোৱালীক খোৱালে কি হয় ইয়াত বহুত পুষ্টি পায়। আৰু আমাৰ ইয়াত কি কৰিছে এই কি কয় কণী ধানৰ ওপৰত 18 চনটো মানে মিলেট ইয়াৰ ইংৰাজী শব্দ চাগে এইটো মিলেট মিছন অভিযান নামেৰে দিয়া হৈছে। লগত মিলেট চাউলটো আছে। আমাৰ ইয়াত মানে অসমত ইয়াত কণী চাউল বুলি কয়। সজিনা পাত আছে, ইয়াত নৰসিংহ পাত আছে। সজিনা পাত হেৰি কিমিৰ কাৰণে সজিনা পাতটো কি হয় সৰু ল'ৰা ছোৱালী কিমি হয় যে এই কিমিটো নহ'বৰ কাৰণে সজিনা পাতটো খুৱাব লাগে সৰু ল'ৰা ছোৱালীক। খুৱাব লাগে সজিনা আৰু এইটো হ'ল ইয়াৰ উপকাৰিতা চাউল, দাইল, গাজৰ, আলু, চয়াবিন নিমখ, হালধি, নিমখটো অলপ পিছত দিব। অকণমান আগে খিচিৰি বৰ্তমান হৈ আছে। কণ চাউল এইটোৱে মেইন যে কণ চাউলটো ইয়াত দিয়া হৈছে। কণ চাউল